নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোবোৰ ভালে কুশলে আছে আৰু সদায় যেন ভালেই থাকে তাৰে কামনা কৰিছোঁ। কেইদিনমান আগত এটি ভিডিঅ' দিছিলোঁ টাইলছৰ শ্ব'ৰুমৰ। তাতে টাইলছৰ কিছুমান বিভিন্ন ধৰণৰ ডিজাইন দেখুৱাইছিলোঁ আৰু লগতে ঘৰলৈও কিছু টাইলছ পচন্দ কৰি আনিছিলোঁ। কিন্তু কিনো টাইলছ পচন্দ কৰি আনিছিলোঁ সেয়া আপোনালোকক দেখুওৱা নাছিলোঁ। তাকে ভাবিছোঁ ঘৰলৈ অনা টাইলছৰ কিছু আপোনালোকক দেখুৱাওঁ। টাইলছ কি আনিছিলোঁ, সৰুৱে হওক বা ডাঙৰে হওক, ঘৰলৈ কিবা এটা বস্তু আনিলে মনটো বহুত ভাল লাগে, নহয় জানো? সেয়ে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কি কেনেধৰণৰ টাইলছ আনিছিলোঁ। আৰু লগোৱা হৈ গৈছে ইতিমধ্যে লগোৱা হৈ গৈছে আৰু তাকে ভাবিলোঁ দেখি যিহেতু ভাল লাগি আছে, ভাবিলোঁ আপোনালোককো ভিডিঅ'ৰ জৰিয়তে দেখুৱাওঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চাই ভাল লাগে লাইক এটা কৰি দিব। আৰু আপোনালোকলৈ বহুত বহুত ধন্যবাদ। ভাবিছিলোঁ যিহেতু নতুনকৈ ইউটিউব চেনেলটো খুলিছোঁ, প্ৰথমতেতো ভাবিছিলোঁ একো নহ'বই নেকি, কিন্তু যি নহওক কিছু হ'লেও আপোনালোকে সঁহাৰি জনাইছে আৰু এনেদৰেই সঁহাৰি জনাই গৈ থাকিব। তাৰ বাবে বহুত বহুত ধন্যবাদ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দুপৰীয়া ভাত খাব যোৱা সময়খিনিতে এইদৰে ভিডিঅ' এটা কৰি ৰাখিলোঁ। ভাবিছিলোঁ মিস্ত্ৰী দাদাহঁতকো দেখুৱাম বুলি, কিন্তু আকৌ বা কি ভাবে ভিডিঅ' কৰি থাকিলে, সেইকাৰণে তেখেতসকলৰ কাম সুন্দৰকৈ কৰি যাবলৈ দিলোঁ। আৰু এয়া এটা ৰুম কমপ্লিট হ'ল। এটা ৰুমত দুদিনকৈ সময় লৈছে আৰু ৰুমটোত এবাৰ লগাই অহাৰ পিছত আৰু তাত খোজ দিব দিয়া নাই, পিছদিনাখনিহে খোজ দিব দিছে। সেইকাৰণে বস্তুবোৰ ইফাল সিফাল কৰোৱাত বহুত কষ্টও হ'ল। আৰু তথাপিও যিহেতু টাইলছটো লগাবৰ কাৰণেই অলপ কষ্ট কৰিলোঁ আৰু কৰিব লগা হ'ল। আৰু এয়া দেউতাই মোবাইল চাই আছে, গমেই নাপায় মই ভিডিঅ' কৰা। এইটো ৰুম অলপ বাকী আছে। বাকী এয়া কেনেকুৱা লাগিছে ক'বচোন কমেণ্ট বক্সত। হোম টাৱাৰ বুলি নাভাবিব আৰু, যিহেতু ঘৰৰ কিবা এটা নতুন বস্তু আনিলে মনটো অলপ ভাল লাগে, দেখুৱাব মন যায় বা এনেদৰে ভিডিঅ' কৰি সাঁচি ৰাখিলোঁ। আপোনালোকলৈও আগবঢ়াই দিছোঁ। যদি তেজপুৰৰ কোনোবাই যদি ভাবিছে সেই শ্ব'ৰুমৰ পৰা টাইলছ অনাৰ কথা, এইদৰে টাইলছ আনিব পাৰে। কমপ্লিট হোৱাৰ পিছত কেইদিনমানৰ পিছত কৰিছোঁ এইটো ভিডিঅ'। এয়া দেখিছেনে? এয়া চাওক, এইটো বেচিন আৰু এয়া এইদৰে সজাই থোৱা হৈছে। টাইলছটো কমপ্লিট লগোৱা হৈ গ'ল, বাকী কালাৰ কৰিব আছে আৰু সেয়াও লাহে লাহে হৈ থাকিব। সেয়ে এইটো আমাৰ টিকলা।
উৎপাত কৰি আছে গাই দিয়া গান এটা গাই দিয়া বান্ধৱীসকল আপোনালোকলৈ বহুত বহুত ধন্যবাদ সঁহাৰি জনাই গৈ থাকিব আৰু ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক কৰিব আৰু নতুন যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ